নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভালটো। আজি চাবলৈ গৈ আছোঁ একদম অসমীয়া এখন বিগ বাজেটৰ একদম ৰাঘৱ ফাইনেলি ছবিঘৰত মুকলি। ৰাঘৱ চাবলৈ বহুত এক্সাইটেড হৈ আছিলোঁ, ফাইনেলি আহি গ'ল। তো বলক তেন্তে ৰাঘৱক চিন্তি ভিডিঅ' আৰম্ভ কৰি। আৰু বিশেষকৈ বেছিকৈ এক্সাইটেড হৈ আছোঁ চুমি বৰা, যিহেতু নতুন এখন তেখেতৰ নতুন চিনেমা। তো কেনেকুৱা হ'ব, কেৰেক্টাৰটো এটা নিগেটিভ কেৰেক্টাৰ কৰিছে। তো বেছিকৈ মই এক্সাইটেড হৈছোঁ। ৰত্নাকৰৰ সফলতাৰ পাছতে আৰু এখন ধামাকা লৈ আনিছে যতীন বৰা। নতুন পুৰণি বহুতো অভিনেতা অভিনেত্ৰী আছে। তো চাবলৈ বহুত এক্সাইটেড হৈ আছোঁ। আপোনালোকে কমেণ্ট কৰি জনাব কোনে কোনে চাইছে ফাৰ্ষ্ট শ্ব'। তো বহুত এক্সাইটেড হৈ আছিলোঁ চাবলৈ যাবলৈ। তো আপোনালোকেও কমেণ্ট কৰি জনাব কোনে কোনে চালে। তো আজি ফাৰ্ষ্ট শ্ব'টো নাপালোঁ বাৰু কামৰ ক্ষেত্ৰত। ফাৰ্ষ্ট শ্ব' চাবলৈ গ'লোঁ, ছেকেণ্ড শ্ব' চাবলৈ গৈ আছোঁ। পুৰা এক্সাইটেড হৈ আছোঁ লগৰ দুজনৰ সৈতে। সেই কাহিনীৰ কিছুমান অধ্যায় আৰম্ভ হয় লাহে লাহে, আৰু কিছুমান অধ্যায় আৰম্ভ হয় হঠাৎ। আমি অতি এষাৰে বাট চাই থকা যতীন বৰা আহি গ'ল। চাওক, পূৰা একশ্যন, চাউথৰ দৰে পূৰা একশ্যন দি আছে। পইচা উচুল চিনেমা, অতি দৰে একশ্যন কিছুমান আছে। তো চাই বহুতেই ভাল লাগিছে। তো আপোনালোকো আহক, চাওক, কি সুন্দৰ দুৰ্দান্ত অভিনয় কৰি। আৰু এতিয়াই এটা মাৰিব যতীন বৰা, এটা মস্ত একদম ছুপাৰ হিট ডাইলগ। কিন্তু তই নাজানো যে তোৰ বাপেৰো এটা বাপেক আছে, আৰু সেই বাপেকটো হলো মই, এই ৰাঘৱ। যিমানখিনি এক্সাইটেড হৈ আছিলোঁ তাতকৈ বেছি ছাৰপ্ৰাইজ পাই গ'লোঁ। এইকাৰণে আমি সেইজন যতীন বৰাক আকৌ পুনৰ পাইছোঁ, যোনটোৰ ওপৰত আমি নতুনকৈ যতীন বৰাক চিনাকি। ফিল্ম জগতত, চিনেমা জগতত নতুনকৈ যেতিয়া যতীন বৰাক আমি চিনি পাইছিলোঁ, মা বুজা হৈছোঁ, তেতিয়াৰ পৰাই যতীন বৰাক চিনি পাওঁ। সেই তেনে যতীন এনেকুৱা এটা এক্টিং মানে ফুটাই উঠিছে বা এনেকুৱা এটা চৰিত্ৰ কৰিছে, যিহেতু নেকি আমি তাত কোনো আঙুলি টুৱাব নোৱাৰিম যে এইটোতে বেয়া হৈছে বুলি। তেখেতে নেক্সট লেভেল মানে পূৰা নেক্সট লেভেল পূৰা এক্টিং কৰিছে। এক্টিঙত কোনো আঙুলি টুৱাব নোৱাৰে, যিহেতু আমি যতীন বৰাক চিনি পাওঁ সকলোৱে। তেখেতৰ এক্টিং লাজবাব, আৰু বাকী কাষ্টিংখিনিও বহুত সুন্দৰ এক্টিং কৰিছে। আৰু বাকী একশ্যন ক্ষেত্ৰত বহুতো ডেভেলপ কৰিছে। কাহিনী বহুত ষ্ট্ৰং আছে, বেছি ৰিভিল কৰি নিদিওঁ। নিজৰ মতামতখিনি মই দিব বিচাৰিছোঁ, মই ৰিভিউ দিব যোৱা নাই। কিন্তু পইচা উচুল চিনেমা, এনেকুৱা চিনেমাবিলাক অসমীয়া চিনেমা উদ্যোগটো এনেকৈ উঠি যাওক, জয়াই অসম। তো তেন্তে পুনৰ এটি ভিডিঅ'টো লগ পোৱা আশাৰে আজিলৈ এৰিছোঁ। বাই।